সমূহ অসমবাসী ৰাইজলৈ ধমধমা আঞ্চলিক ঈদগাহ সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে মই আজি পবিত্ৰ ঈদুল আজহা উপলক্ষে আটাইলৈ সংগ্ৰামী অভিনন্দন, ধৰ্মীয় শ্ৰদ্ধা আৰু আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ ঈদুল আজহা, এই ঈদুল আজহা উপলক্ষে ধমধমা আঞ্চলিক ঈদগাহ ময়দানত ঈদৰ নামাজ সমাপন হয় আৰু ইয়াত ইমামতিত্ব কৰে হাফিজ আমজাদ আলী চাহেবে। আৰু আমাৰ ইয়াত প্ৰায় 7খন জামাতৰ ৰাইজ উপস্থিত হৈ একত্ৰিত হৈ আমি নামাজ সমাপন কৰিছোঁ। প্ৰায় 4,000 মানুহ আমি সমাগম হৈছোঁ আৰু এই ঈদৰ নামাজতে আমি একত্ৰিতভাৱে অসমৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ যাতে অটুট থাকে, হিংসা অসূয়া সম্পূৰ্ণভাৱে যাতে নাশ হয় তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰা হৈছে। আৰু এই চেগতে আমি আটাইলৈ ভাতৃত্ববোধৰ যি বাণী, এই বাণী এই ত্যাগৰ উৎসৱতেই আমি নিবেদন কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰ ঈদুল আজহা উপলক্ষে আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যাতে আমাৰ গোটেই বিশ্বতে ভাতৃত্ববোধ আৰু হিংসা অসূয়া দূৰ হয়, ভাতৃত্ববোধ বজাই থাকে। তাৰ কাৰণে আমি দুৱাৰে আজিৰ ঈদৰ নামাজ সমাপন কৰা হয়।